নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আমিও ভালে আছোঁ। অকণমান জিৰ' অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ কলাক্ষেত্ৰৰ অডিটৰিয়ামত হৈ থকা এটা অনুষ্ঠান, যাৰ নাম হৈছে লোকামন্থন। আপোনালোককো দেখাওঁ কি আছে কি নাই। প্ৰথমতে ময়ো গম পোৱা নাছিলোঁ কি আছে, ভিতৰলৈ আহি গম পালোঁ। ইয়াতে দোকান বজাৰ বহিছে, মেলা হৈছে। আপোনালোকে চাই থাককচোন। এই অনুষ্ঠান ভাগত অসমৰ বিভিন্ন ঠাইৰ পৰা বহুতো মানুহ আহিছে, লগতে অসমৰ বাহিৰত মণিপুৰ, নাগালেণ্ড আদিৰ পৰা মানুহ অহা দেখা গৈছে। এই অনুষ্ঠান ভাগ 21 ছেপ্টেম্বৰৰ পৰা 24 ছেপ্টেম্বৰলৈ হ'ব। এই সময়ছোৱাত যদি কোনোবা আহে, অনুষ্ঠান ভাগ ধুনীয়াকৈ উপভোগ কৰিব পাৰিব। আমি 21 তাৰিখদিনাখনেই গৈছিলোঁ, যিদিনাখন আৰম্ভ হৈছিলে। সেইকাৰণে ইয়াতে বেছি মানুহ হোৱা নাছিলে, লগতে দোকানবোৰো ইয়াতে আৰম্ভ কৰা নাছিলে। দোকানবোৰ খুলিছিলেহে, মানে বস্তুবোৰ কোনোবা দোকানত লগাইছিলে আৰু কোনোবা দোকানত লগোৱা হোৱা নাছিলে। আৰু মানুহো দেখিছে নহয় কিমান পাতল হৈ আছে। পিছৰ কেইদিন মানুহ যথেষ্টখিনি মানুহেই হৈছে। আৰু চাওকচোন, এই লাইটটো কিমান ধুনীয়া লাগিছে ন? বেলেগ বস্তু একো নাই, কিন্তু বাঁহৰ যিটো কামি, আমি জেওৰা দিবৰ কাৰণে যিটো কামি কৰোঁ, সেই কামিটোৰে বনাইছে। ইমান ধুনীয়া দেখিছে ন? চাওকচোন, অসমতে কিমান ধুনীয়া ধুনীয়া বস্তু আছে। আমি সাধাৰণতে ব্যৱহাৰ কৰি থকা বস্তুবোৰে সজাব পাৰিলে কিমান ধুনীয়াকৈ সজাব পাৰি ন? ইয়াত থকা ফুলিবোৰ আপোনালোকৰ কেনেকুৱা লাগিছে চাবচোন দেই। তাত যে আছে ছোৱালীগৰাকী, তেওঁৱে বনাইছে ফুলিবোৰ, সকলোবোৰ নিজ হাতেৰে বনাইছে। কেনেকুৱা লাগিছে ক'বচোন দেই। মোৰ কিন্তু খুব বেছিয়ে ভাল লাগিছে ফুলিবোৰ।
লাইটবোৰ যে দেখিছে গছত ওলমাই দিছে দেখিবলৈ ইমান শুৱনি হৈ পৰিছে ন লাইটবোৰ বিশেষ একো কৰা নাই লাইটটো দিছে আৰু কাষৰ ফালে বাঁহেৰে বেৰি দিছে তাতেই দেখিবলৈ ইমান ধুনীয়া হৈ পৰিছে ন আৰু আপোনালোকে জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব লাষ্টৰখিনি এনেই আৰু ঘূৰাই পকাই দিলোঁ আৰু কেমেৰাটো কেনেকুৱা লাগে ন দেখাবৰ কাৰণে থেংক ইউ